আজি তাৰিখত স্কুল কলেজ বন্ধ হৈছে কিন্তু ৰেভিনিউ জেনেৰেটৰ কাৰণে আজি তাৰিখত মদৰ দোকানৰ বৃদ্ধি কৰা হৈছে মই কৈছোঁ যে কংগ্ৰেছ চৰকাৰত বাঘা অৰ্থনীতিবিদ আছে এতিয়াও য'ত ইকনমিক যিটো চাৰ্কুল এই বস্তুটোৰ চিষ্টেমটো তাত ৰোডমেপ এটা আছে কিন্তু বৰ্তমান চৰকাৰখনৰ কোনো ৰোডমেপ নাই আপুনি চাওক এইখন চৰকাৰে ধাৰ কৰিছে হিতাধিকাৰী কৰিছে এফালৰ পৰা আমাৰ সম্পদবিলাক তাত তেওঁলোকে নষ্ট কৰিছে গতিকে মই কৈছোঁ যে কংগ্ৰেছৰ একমাত্ৰ এটা দল যিটো দলে চৰকাৰ চলাব জানে আপুনি 15 বছৰত 10,000 কোটি টকা ধাৰ কৰিছিলে আৰু এওঁলোকে এতিয়া 1,54,000 কোটি টকা ধাৰ কৰিছে তাৰমানে ইকনমিক ৰোডমেপটো এওঁলোকৰ নাই IMFও এটা কুৱেশ্যন কৰিছে যোনটো জিডিপি লৈ পেলাই ৰিচেণ্টলি জিডিপি কেলকুলেশ্যনটো অলপ খেলিমেলি আছে যি কি নহওক কিন্তু এতিয়া পৰিৱৰ্তনৰ কথা ধৰক যেতিয়া কৈছিলে 2016 চনত পৰিৱৰ্তনৰ কথা কৈ পেলাই নতুন এখন চৰকাৰ সৃষ্টি হৈছিলে পৰিৱৰ্তনটো আমি কিছু ক্ষেত্ৰত দেখাও পাইছিলোঁ কিন্তু একেবাৰে আমি নেদেখাও নহয় চাকৰিৰ ক্ষেত্ৰত হওক বা কিছু ক্ষেত্ৰত আমি পৰিৱৰ্তন অলপ দেখিছিলোঁ ইনিচিয়েল সময়খিনিত কিন্তু পিছৰ ফালে ধৰক পৰিৱৰ্তনটোক লৈ পেলাই বিভিন্ন ধৰণৰ কথা বতৰা ওলাল এতিয়া হওক বহুতে তুলুঙা মন্তব্যও দিয়া হ'ল যে কি পৰিৱৰ্তন আহিলে কিন্তু এতিয়া আকৌ আমি নতুনকৈ দেখা পাইছোঁ যে গৌৰৱ গগৈ ডাঙৰীয়া বৰ্তমান আমাৰ যিগৰাকী আচলতে CMৰ মুখ বুলিয়ে ক'ব লাগিব অসমৰ অপজিশ্যনৰ চ' তেখেতে এটা নতুন শব্দ এটা আনিছে যে নতুন অসম গঢ়িব চ' সেই নতুন অসমখন আপোনালোকে ইমান ধাৰত পুত খোৱাৰ পিছত ওপৰতো চৰকাৰখন বেলেগৰ চ' আপোনালোকে কি পৰিকল্পনা কৰিছে কেনেকৈ সেইটো মানে ৰিকভাৰ কৰিব ডেফিনেটলি এটা ভাল অৰ্থনৈতিক পৰিকল্পনা ডেফিনেটলি দৰকাৰ হ'ব আৰু এইখিনি সময়ত যিমান ধাৰত লগাইছে কষ্ট নতুন চৰকাৰখনৰ হ'ব কিন্তু এইখন চৰকাৰ যদি আকৌ আহে কষ্ট ৰাইজৰ ইমানেই কষ্ট হ'ব ৰাইজৰ মানে মই আপোনাক কৈছোঁ ইতিমধ্যেই ৰাইজৰ হতাশা বৃদ্ধি হৈছে কিন্তু মোৰ মানে চিন্তাৰে আমাৰ কংগ্ৰেছৰ যিটো চিন্তা ইয়াত এটা ইকনমিক ৰিফৰ্মছ আনিব পৰা ফৰ্মুলা আছে যিটো সকলো কথা আপোনাৰ খোল্লা কোৱা নহয় কিন্তু আমাৰ সেইটো ৰোডমেপ আছে গতিকে মোৰ বিশ্বাস আমি ৰিকভাৰ কৰিব পাৰিম হয়